আজি এই ভিডিঅ'টোৰ হ'বলৈ গৈ আছে আমাৰ 5টা বেয়া অভ্যাস, যি 5টা বেয়া অভ্যাসে আমাক সমাজত আমাক তললৈ নমাই দিয়ে, যি 5টা বেয়া অভ্যাসে আমাক আমাৰ ষ্টেটাছ কমাই দিয়ে, যি 5টা বেয়া অভ্যাসে আমাক সন্মান নষ্ট কৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ 5 নম্বৰ অভ্যাসটোৱে হ'ল যে কি আমি কেতিয়াও বেলেগক ফ্ৰী এডভাইচ দিব নালাগে। আমি যেতিয়া মানুহক এডভাইচ দিবলৈ লওঁ ন, তেতিয়া ভাবে যে মানুহে মোক তুলনা কৰিছেচোন, মোৰ কমজুৰিখিনি মোক বিচাৰি ফুৰিছে, মোক চালা ই ঠাট্টা কৰিছে, এনেকৈ ভাবে। এটা কথা আপোনালোকেও জানে যে যাচি দিয়া সোণৰো মূল্য নাই। এতিয়া ক'ব বিচাৰিছোঁ 4 নম্বৰ অভ্যাসটো, যিটো অভ্যাস আমাৰ কাৰণে বেয়া। এটা কথা জানেনে, আমাৰ কিছুমান এনেকুৱা সমাজত মানুহ আছে আনৰ পৰা সহায় লয়, কিন্তু নিজৰ সময় আহিলে মানে সেই সহায় কেতিয়াও নকৰে। সম্বন্ধ এটা বজাই ৰাখিবলৈ হ'লে দুইফালৰ পৰা সমান হ'ব লাগে। তুমি যদি লৈছা, তুমি নহ'লে দিবও লাগিব। যদি কাৰোবাৰ পৰা লোৱা, নহ'লে কাৰোবাক দিবাও। এতিয়া ক'ব বিচাৰিছোঁ আমি 3 নম্বৰ অভ্যাসটো, যিটো নেকি আমাৰ অভ্যাস আমাৰ লগত প্ৰায় দেখা পোৱা যায়। গতিকে আপোনালোকে নিগেটিভ নেভাবিব আৰু নিগেটিভ নক'ব। 3 নম্বৰ অভ্যাস, কিবা এটা কাম কৰিবলৈ হ'লে আপুনি প্ৰথমে যদি নিগেটিভখিনিয়ে বিচাৰি ফুৰে, তেনেহ'লে আপোনাৰ লগত কোনো মানুহে কাম কৰিব নিবিচাৰিব। আপুনি যদি পজিটিভ থিংকিং যদি কৈ থাকে যে আপুনি এই কামটো আমি ছাকচেছ হ'মেই নাই, এইটো যদি আমি ভুল হৈছে এইটো শুধৰাই লওঁ, আমি পিছ পৰি নাযাওঁ বলক, তেনেহ'লে মানে এনেকুৱাকৈ আপোনালোকৰ লগত আগবাঢ়ি আহিব বন্ধুত্ব। এতিয়া ক'ব বিচাৰিছোঁ মই 2 নম্বৰ অভ্যাসটো, যিটো নেকি আমাৰ মাজত থাকে। আমি কেতিয়াও বেলেগক শাসন কৰিব নালাগে। বেছি শাসন কৰা মানুহক সমাজে ভাল নাপায়, বা বেছি শাসন কৰা মানুহক আমাৰ লগৰ সমনীয়াই বা হেৰিসকলে ভাল নাপায়। ডমিনেট মানুহক কেতিয়াও ভাল নাপায়। সম্বন্ধত আপোনালোকে মন কৰিব, ৰিলেশ্যনশ্বিপতে হওক বা আপোনালোকে কেতিয়াবা চাবচোন মা দেউতাকে হওক বা ধৰ টিচাৰকে হওক, যিজন টিচাৰে বেছিকৈ শাসন কৰিব সেই টিচাৰজনক বহুত মানুহে ভাল নাপায়। লাগিলে অন্তৰখন তাৰ বহুত চফা, তোমাৰ ভালৰ কাৰণে কৈছে, কিন্তু বেছি ডমিনেট কৰিলে মানে আমাৰ ভাল নাপাওঁ আমি। আপোনাক হ'লেও কোনোবাই যদি ডমিনেট কৰে আপুনি ভাল পাবচোন কেতিয়াবা? কেতিয়াও নাপায়। গতিকে আপুনিও ভাবিব যে আপুনি যিটো কাম বেয়া পায়, আপুনি বেয়া পোৱা কামটো বেলেগক নকৰিব, কাৰণ কেলৈ বেলেগেও সেই কামটো বেয়া পায়। আপুনি ভাল পোৱা কামটো কৰক, আপোনাকো তেতিয়া ভাল পাব। আপোনালোকে এটা কথাই মনত ৰাখিব, মোৰ পাৰ্চনেল অপিনিয়ন ক'ব বিচাৰিছোঁ, শাসন কৰি আমি মানুহক কৰ্ম কৰোৱাব পাৰিম, কিন্তু শাসন কৰি আমি কেতিয়াও সন্মান কমাব নোৱাৰিম। এতিয়া হ'ল 1 নম্বৰ আমাৰ অভ্যাসটোৱে হ'ল আমাৰ সকলোৰ মাজত প্ৰায় দেখা পোৱা যায়। 1 নম্বৰ অভ্যাসটো হ'লগৈ আমাৰ গৰ্ব কৰা। কেতিয়াবা এনেকুৱা হয় আপুনি নিজক কেতিয়াও গৰ্ব নকৰিব। গৰ্ব কৰিলে মানে মানুহে বহুত বেয়া পায়। চিম্পুল মানুহ এজনক ইমান লক্ষ্য নকৰে। আমি যদি বহুত ষ্টাইলিছ যাওঁ, নহ'লে আমাক মানুহটোক নাচাই কেনে আমাৰ ষ্টাইলিছ বস্তুখিনিহে চাই। আপুনি যদি উচ্চ শ্ৰেণীৰ মানুহ বা আপুনি ধনী মানুহ হ'লেও আপুনি কেতিয়াও নিজক চিম্পুল ৰাখক। কেতিয়াও নেদেখাব যে মোক কিনিব পাৰিছোঁ, কেতিয়াও নেদেখাব যে মই ধনী। এটা কথা জানেনে, টকা পইচাই মানুহক গৰ্বটো দেখুৱাই পেলায়। কি হ'ল, আমি যদি যিমানে দেখুৱাবলৈ লওঁ নহয়, সিমানেই আমাৰ কি হয়, ৰেচপেক্টটো সমাজত কমি যায়। তুমি গৰ্ব তেতিয়া কৰিব লাগে যেতিয়া তোমাক সোধা হয় যে আপুনি কেৰিয়াৰটো কেনেকৈ সফল হ'ল, তেতিয়া আপুনি আপোনাৰ লাইফৰ বিষয়ে কওক। আপোনাক যদি কোনোবাই সোধে যে কি আপুনি ধৰ কেনেকৈ আইফোনটো কিনিব পৰা সক্ষম হ'ল, আপুনিতো ইমান দৰিদ্ৰ আছিল, ধৰ আপুনি কেনেকৈ ধৰ ইমান বিলাসী গাড়ীত ঘূৰিব পৰা হ'ল, যেতিয়া নেকি আমি নেদেখুৱাওঁতে নুশুনোতে আমি দেখুৱাবলৈ লওঁ নহয়, তেতিয়া আমাক কি হ'ল, দেখুওৱা বুলি কয়। আপোনালোকে জানেনে, আমাৰ ধুনীয়া সৌন্দৰ্য চেহেৰা, আমি জিমলৈ গৈ আমাৰ বডি বনাই, আমি বিউটি পাৰ্লাৰলৈ গৈ কিনে আমাৰ নিজৰ চেহেৰা বনাই, আমাৰ কোনো কামৰ নহয় বৰ্তমান সময়ত। আপোনাৰ কামেৰেহে পৰিচয়, আপোনাৰ এই ধুনীয়া চেহেৰাৰে কোনো পৰিচয় নহয়। চেহেৰা মানুহে পাহৰি যায়, কিন্তু কাম কেতিয়াও পাহৰি নাযায়। মোৰ অপিনিয়নটো হ'ল সেইটো, মানুহৰ চেহেৰা বা শৰীৰটোৰ পাহৰি যায় মানুহে, কিন্তু কৰ্মৰেহে মানুহৰ পৰিচয় হয়। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে আপোনালোকৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে।